खुलुमबाय बयखौबो बीजेपी आरो इउपिपिएल बे मोननै राजनीतिक हानजायाव थानानै गोख्रों खामानि मावनाय गासै 50 जनसो सोद्रोमाफोरा मैयानि सानाव गावसोरनि थाखानाय हानजाखौ नागारनानै बीपीएफ दोलाव जइन जाफैनायखौ जोङो नुनो मोननाय जादों। रायजोफोर बिथांमोना खौरांगिरिनि सिगाङाव फोरमायदों जे इउपिपिएल सरकारा एबा बिटिआरनि सीएम मानिजाथाव प्रमद बर' बिथाङा रायजो राजाफोरनो जाबायदि प्रतिश्रुति होदोंमोन, जाबायदि खोथा होदोंमोन, बै खोथा होनाय बायदियै रायजो राजाफोरनो खामानिफोरखौ आबुङैनो मावफुंजोबनानै होनो हायैनि थाखाय जोङो इउपिपिएलखौ नागारनानै जोङो बीपीएफआवहाय जइन जाफैदों होननानै खौरांगिरिनि सिगाङावहाय बिथांमोना फोरमायनानै लादों। बिनि अनगायैबो बिथांमोना खौरांगिरिनि सिगाङाव गोबां बाथ्रा फोरमायदों। नोंथांमोना भिडिअखौ जोबजासिम नायनानै लादो। চিৰাং জিলাৰ পৰা ইউপিপিএল জিলা কমিটিৰ ভাইচ প্ৰেসিডেন্ট শশাংক ব্ৰহ্ম ডাঙৰীয়াক আমাৰ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী ছাৰৰ পৰা আমাৰ বিপিএফ দলৰ তেওঁ হ'ল শশাংক ব্ৰহ্ম আমাৰ বিপিএফ দলৰ সদস্যতা মানে গ্রহণ করিলে তেখেতৰ নেতৃত্বত সবেন বসুমতাৰ ইউপিপিএল চিৰাং ডিস্ট্ৰিক্টৰ পৰা তেখেতসকল দুজনে আমাৰ বিপিএফ দলৰ আজি যোগদান কৰিলে। তেখেতসকলক মই দলৰ হৈ পেলাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকলৈ মই ধন্যবাদ জনাইছোঁ মিডিয়াসকললৈ যে আমি ইউপিপিএল দলৰ লগত আছিলোঁ, একেলগে আমি কাম কৰিছিলোঁ। প্ৰমোদ বড়ো ছাৰে আমাক মানে পৰিৱৰ্তনৰ কথা ক'লে, শ্লোগান ক'লে, বিভিন্ন ধৰণৰ মানে আঁচনিৰ কথা ক'লে আৰু দ্বিতীয়তে আৰু আপোনাৰ বিটিচি চুক্তিৰ কথা ক'লে। সেই মৰ্মে দফাসকলক হ'ব বুলি আমি আশা কৰি আমাৰ গড়েশ্বৰ সমষ্টিবাসীয়ে গোটেইখিনি দলে বলে লাগি ইউপিপিএল দলৰ লগত আমি থাকি একেলগে কাম কৰিছিলোঁ আৰু মোৰ লগত আজি 32জন সদস্যই আমি একেলগে লগ হৈ বিপিএফ দলত আমি জইন কৰিছোঁ। উদ্দেশ্যটো হ'ল তেখেতক আমি বহুতখিনি আশা কৰিছিলোঁ, ভাবিছিলোঁ যে নিশ্চয় বিটিচি অঞ্চলত সৰ্বাংগীন কাৰণে ৰাইজৰ কাৰণে উন্নতিৰ কাম কৰিব আৰু বহুত আগুৱাই যাব। নতুন প্ৰজন্মসকলক যিটো চাকৰিৰ প্ৰলোভন দিছিলে সেই প্ৰলোভনসকলক মানে কৰিবলৈ নোৱাৰিলে আৰু কিছু বিটিচিৰ দফাৰ কথা থাকিল। এই দফাবোৰ চুক্তি মৰ্মে নোহোৱাৰ কাৰণে চলি থকা ৰানিং চৰকাৰখনত আমি মানে সন্তুষ্ট নোহোৱাৰ কাৰণে আমি আজি একেলগে লগ হৈ আমি মানে বিপিএফ দলক শক্তিশালী কৰাৰ কাৰণে পুনৰ 2025 চনত চৰকাৰত অহাৰ কাৰণে হাগ্ৰামা ছাৰক পুনৰ মানে চিফ বনোৱাৰ কাৰণে এই উদ্দেশ্যৰে লক্ষ্যৰে আজি আমি মানে বিপিএফ দলত আমি জইন হৈছোঁ। এইখিনি কৈ মই আপোনালোকক নতুন বছৰৰ আৰু বিহুৰ উপলক্ষে মই শুভেচ্ছা জনাইছোঁ। জনৰ বল, বাহুল বল, যিখিনি মোৰ কৌশল আছিলে মই ৰাইজসকলক লগত লৈ দিনে ৰাতিয়ে তেখেতসকলৰ লগত মই সাংঘাতিক ধৰণৰ কাম কৰিছিলোঁ। এইটোৱে কথা নিশ্চয় আমাৰ উদ্দেশ্য আছে। আজিৰ কথা নহয়, 15 বছৰ শাসন ভাগ যথেষ্ট উন্নয়নৰ কাম কৰিছিলে। যিহেতু আজি আমি প্ৰমোদ বড়োক 5 বছৰৰ ভিতৰত যি মানুহক আশা দিছিল সেই আশাটো পূৰণ কৰিব পৰা নাই। আপোনালোকে চাওক, ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিলে। মই বিশেষ নকওঁ, সমালোচনা কৰা হ'ব। তেখেতে ছুইজাৰলেণ্ডৰ কথা কৈছিলে। ক'ত ছুইজাৰলেণ্ড? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইজাৰলেণ্ডৰ কথা আজিলৈকে ঘোষণা কৰা নাই। অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ মানে ছুইজাৰলেণ্ডৰ ঘোষণা কৰা নাই। তেখেতে কি হিচাপে কি ভিত্তিত মানে তেখেতে ছুইজাৰলেণ্ড মানে বনোৱাৰ কথা ক'লে? আৰু শান্তিৰ কথা কৈছে, শান্তি ক'ত? নিজৰ কাৰণেই শান্তি হৈছে, যিখিনি লাগে তেওঁৰখিনিতো বনাই লৈছে। আমাৰতো শান্তি হোৱা নাই। আমাৰ পেটততো তেওঁ লাট মাৰি আছে, গাঁঠি মাৰি আছে। সেইটো আমি ক'ব গৈছোঁ, আমি শান্তি দেখিবলৈ পোৱা নাই। মিছা কথা কৈতো ৰাইজৰ মাজত কি অস্ত্ৰ আছে? মাটিৰ পট্টাৰ কথা কৈতো তেওঁলোকে সোমাই আছে। ৰাইজৰ ওচৰত যাবলৈ তেওঁলোকে একোৱেই নাই। কি আছে? কি আঁচনি আছে? আঁচনিটো তেনেকুৱা দেখা নাই। প্ৰলোভনে দি আছে। আমি যিটো দেখা পাই আছোঁ, ক'ত কি কৰিবলৈ দেখা পাইছে? আপোনালোকে ভাল এটা ৰাস্তা 5.5 ৰাস্তা দেখাই দিয়ক। আপোনালোকে ক'ৰবাত ভাল এটা অনুষ্ঠান দিয়ক, তেখেতসকলে দিব পৰা নাই। সংস্থাপনৰ কথা কৈছে, আপোনালোকে নিশ্চয় জানে। আপোনালোকে মিডিয়াসকলে ভালদৰে জানে সংস্থাপনৰ কথা কৈছে। ক'ত দিব পাৰিছে সংস্থাপন? দেখাওক, আপোনালোকে দেখাওক।